ঐ পলা 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 নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ জান এণ্ড বিপ্লবী ব্লগছ চেনেললৈ বন্ধুসকল বৰ্তমান আমি মানে গুৱাহাটীলৈ গৈ আছোঁ এতিয়া ৰহাত আছোঁ আৰু মোৰ লগত মোৰ এফালে মিষ্টাৰ ইণ্ডিয়া লগত গৈ আছে আৰু এফালে মোৰ ভাগিন দেহা হাই কৈ দেহা আৰু এফালে ছোৱালীজনী ময়ূৰী আচলতে ভিডিঅ'টো আমি ঘৰৰ পৰা ষ্টাৰ্ট নকৰিলোঁ যিহেতু ৰাতিপুৱা 4টাতে উঠিলোঁ আৰু সেই সময়ত এন্ধাৰ হৈ আছিল ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু এন্ধাৰ হৈ থকাৰ কাৰণে মানে ক্লিয়াৰ হোৱা নাই ভিডিঅ'টো সেইকাৰণে আৰু ততাতিয়া হৈ আছে উৎপাতো হৈছে আৰম্ভ কৰিম বুলি ৰহাৰ পৰা বৰ্তমান আৰম্ভ কৰিছোঁ আৰু অলপ জিৰাইছোঁ ভাগৰ লাগিছে ৰহাই পাইছোঁ আৰু গুৱাহাটীত কি কৰিম আপোনালোক সকলোৱে দেখুৱাম বিশেষ এটা কামৰ কাৰণে গৈ আছোঁ লগতে ছোৱালী আৰু ভাগিনটোও গৈছে সিহঁতো চিৰিয়াখানা কিবাকিবি দেখুৱাই আনিম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব মৰি তোমাৰ আজি গুৱাহাটী যাবলৈ পাই মনটো কেনেকুৱা লাগিছে ভাল লাগিছে কি কি চাবা গুৱাহাটীত আজি অঁ চিৰিয়াখানাতেতো থাকে বাঘ ভালুক হয়নে নহয় চাবা আজি আৰু তুমি দেহা কি কি চাবা ডাইনাছৰ নাই নহয় বাবা ডাইনাছৰ আগতে বিলুপ্তি হ'ল দেই মানুহৰ সৃষ্টি নহওঁতেই ডাইনাছৰ ধ্বংস হৈ গৈছিল এতিয়া সেইকাৰণে ডাইনাছৰ নাই দেই আজি বাঘ চাবা হাতী চাবা গড় চাবা ন চিৰিয়াখানাত মনটো কেনেকুৱা লাগিছে তোমালোকৰ ভাল লাগিছে অঁ ব'লা মাথা ঘূৰাইছে নেকি দেহা কেইটা উঠিছা ৰাতিপুৱা 3টা বজাত আৰু তুমি কেইটা উঠিছা 4টা বজাত উঠিছা ন মানে গুৱাহাটী যাম বুলি মনটো ফূৰ্তি লাগি আছে ন চিৰিয়াখানা চাম বুলি আজি চাবা ব'লা দেই বন্ধুসকল এয়া বৰ্তমান আমি নেলি আহি পাইছোঁ ইয়াত মানে চাহ তাহ খাবলৈ ৰখিছোঁ আৰু এইফালে সেয়া চাহ খাবলৈ মোৰতো ঘূৰা লাগি আছে তাৰমানে সেইকাৰণে চাহ অলপ খাওঁ বুলি ভাবিছোঁ ৰাতিপুৱা ভাত খাই আহিলোঁ এতিয়া গাড়ীত আহিছোঁ যে মোৰতো তেনেকুৱা অলপ ঘূৰা লাগে সেইকাৰণে চাহ খাওঁ বুলি ভাবিছোঁ লাল চাহ খাওঁ বুলি ভাবিছোঁ এয়া দেখিছে সিহঁতে খাই বোলে পৰঠা মই দেই পৰঠা তুমি ভাত খাই অহা নাই জানো তুমি অঁ পৰঠা পালে একো নালাগে মোৰ সেইকাৰণে পৰঠা খাই আছে এয়া আৰু এইফালে ভাগিনটোও পৰঠা খাই আছে আমি কি খাম আমি চাহ খাওঁ চাহ খাম নহয় জানো চাহকে খাম আমি লাল চাহ বাইদেউ চাহ বনাইছে ন বনাইছে অঁ বন্ধুসকল বৰ্তমান আমাৰ চাহ তাহ খাই হ'ল আৰু এতিয়া আমি ৰাওনা হওঁ গুৱাহাটীলৈ বুলি চাহ খাই হ'ল আমাৰ যাওঁ ব'লা ৰাওনা হওঁ বন্ধুসকল বৰ্তমান আমি যোৱাবাট আহি পাইছোঁহি আৰু এইখিনি ঠাই পালে প্ৰায়বোৰ মানুহৰ বমি হয় আৰু আমাৰ কেইজনৰ কাৰোৱে বমি হোৱা নাই অৱশ্যে আপোনালোকৰ হয় নেকি বমি এইখিনি ঠাইত আহিলে জনাবচোন কমেণ্ট কৰি আৰু ইহঁত কেইজনক চাওকচোন দেহা আৰু ময়ূৰী পূৰা শুই গৈ আছে ভাগৰ লাগিছে চাগে সেইকাৰণে শুই আছে টোপনি গৈ আছে দুইজনে ভালকৈ বন্ধুসকল বৰ্তমান আমি এতিয়া প্লেনেটেৰিয়ামত আছোঁ মানে মোৰ যিটো কাম আছিলে সেই কামটো কৰি হ'ল এতিয়া আমাৰ এই টিকলা দুটাক মানে এই তাৰকা গৃহত দেখুৱাই যাওঁ বোলো আমাৰ মিষ্টাৰক মানে টিকেট কাটিবলৈ লাইনত লগাই থৈছোঁ আৰু এইফালে চাওকচোন সেয়া কিমান ধুনীয়া সেয়া চিনাৰী ফুলবোৰ সেয়া ৰুই থৈছে এতিয়া চাবলৈ মানে ভাল কাৰণ ছিজনত বিৰাট ভিৰ হয় এই তাৰকা গৃহত এতিয়া মানে মানুহ নাই চাবলৈ ভাল হ'ব আৰু সেইবাবে ভাবিলোঁ এতিয়াই মানে দেখুৱাই যাওঁ চান্সতে বন্ধুসকল এয়া চাওকচোন আমাৰ মিষ্টাৰক মানে লাইনত লগাই থৈছোঁ টিকেট কাটিবলৈ এয়া দেখিছেনে পুৰা প্ৰথমতে আছে মানুহ ইমান নাই এয়া বন্ধুসকল
টিকেট পোৱা গ'ল 5খন ন 5জন লৈছোঁ এতিয়া সোমাম আৰু বলক আপোনালোকে আমাৰ লগত ভিতৰতো মোবাইল ফোন নিয়া কেমেৰা কৰাটো নিষেধ অকল এয়া দেখিছেনে ভয়তে একেবাৰে সেয়া কোলাত আহি বহিছে ইমান ডাঙৰ ল'ৰাটো লাজ নাই আৰু এইফালে ময়ূৰীয়ে বহিছে দেউতাকৰ কোলাত এয়া কেনেকুৱা লাগিল ভাল লাগিলে আগতেও চাইছা আৰু বিৰাট ভয় খাই আছিলে আগতেও চাইছা আৰু তোমাৰ কেনেকুৱা লাগিল দেহা কোৱাচোন এইফালে আৰু তোমাৰ কেনেকুৱা লাগিলে তোমাৰ ভাল লাগিছে গম পাইছেনে বন্ধুসকল সিহঁতে কলাত উঠি পেলাই চাইছে ইমান ভয় কৰিছে নহয় ভাল লাগিলে চাই বন্ধুসকল বৰ্তমান আমি চিৰিয়াখানালৈ বুলি গৈ আছোঁ আৰু নিশ্চয় ইয়াত দেখিছে চিৰিয়াখানাৰ ইয়াত ব্লগচোন সোমাই যাম ভিতৰলৈ বন্ধুসকল আপোনালোকে নিশ্চয় গম পাইছে চাগে যে বৰ্তমান চিৰিয়াখানাত টিকেট কাটোতে কেছ টকা নলয় আপুনি ATM দিব লাগিব নাইবা অনলাইন বুকিং কৰিব লাগিব হয়তো কিছুমানে নাজানিব পাৰে সেইকাৰণে কথাটো জনালোঁ আৰু বন্ধুসকল বৰ্তমান আমি চিৰিয়াখানাত সোমাইছোহি জিৰাফ এয়া চাওকচোন বন্ধুসকল এটা আছে ন এই ইফালে আহিছে এইফালে আহ ইয়াত গড় আছে ইয়াত পানী বটলটো ক'ত এইফালে গড় চাবলৈ আকৌ patar hing nai mama name ba মোবাইলটো যদি ইফালে পৰি যায় papa আনিব nai ki name eta maiki na eta maiki আহা এনে ট্ৰাই কৰি চালো আৰু ময়ে পৰিবা আহা ইহঁতক মানে সুবিধাহে দিছো manja লাগিছিল না না দেখা বলা বলা ভাগৰ লাগিল অকমান কালিম ভোক ধৰিছে বিৰাট আছে খৰিয়াত সিফালেতো নাই আৰু সিফালে কি আছে হিয়া জলহস্তি এটা আছে ন আহা এইটো নাক জোঙা ঘৰিয়া ওইদিকে কিছু নাই আৰামত মানে পেন ভৰাই খাব পাৰিব আৰু বন্ধুসকল ঢেৰ মাছ আছে ইয়াত ধৰি লৈ যাওঁ নেকি যোৱা সোমাই যোৱা সোমাই পেলাই ধৰা কৰি যোৱা নাখাওঁ বুলি কৈছে ঘৰিয়ালটোৱে নাখাওঁ বুলি কৈছে লৈ যাওঁ নেকি বাৰু যোৱা সোমাই যোৱা সেয়া ইমান ধুনীয়াকৈ সেই খেদি আছে মাছখিনি ঘৰিয়ালটো কি ঘৰিয়ালৰ পৰা সেয়া মাছখিনিয়ে চাবলৈ ভাল লাগিছে বলা আৰু চাবলৈ বহুত আছে বলা বলা আৰু গৈ এফালে চাই হলে এফালে গলে কি হ'ব না ভৰি ভাঙি যাব ভৰি ভাঙি যাব ইয়াত কিবা ইয়াতে হগুন আছে ইয়াতো গুণ আছে ইয়া হেতু হেইটাৰ পৰা চোৱাকে পাহ মোৰ জানা এনেকুৱা দেখি চচৰিবহে মন যায় চচুৱে আহিলে হ'ল চচুৱে আহা কোনে দিয়া নাই তুমি দিছে চচুৱে আহা গম পাইছেনে বন্ধুসকল এনেকুৱা যদি দেখা পাওঁ নহয় চচুৱে আহিব মন যায় চচুৰিলে হ'ল চচুৰা উঠি পেলাই ল'ৰা হোৱাহেঁতেন চচুৱে গ'ল নহয় কিয় ল'ৰাই পাৰে ছোৱালীও পাৰে
মানুহ দেখিলে বেয়া ক'ব যে হয় নেকি তোমাৰ মন গৈছে আৰু চুচুই দিবা আৰু এইটো কি আছে এণ্ট্ৰি প্ৰৱেশ নিষেধ ইয়াত নাই একো নাই বেলেগ কিবা আছিলে নাই নেকি এতিয়া বাঘ আছিলে বোলে এইখিনিতে আগতে আহোঁতে বাঘ আছিলে ইয়াত আগতে আহোঁতে বাঘ আছিলে এতিয়া আছে নাই জানো ব'লাচোন চাওঁ এটাই আছে ন আৰু শুকাই গৈছে বেচেৰাটো হোৱা ব'লা কেনেকুৱা লাগিছে মোৰতো ভাল লাগিছে ল'ৰা ছোৱালীখিনিয়ে বেছি ভাল পাইছে ব'লা হোৱা দেখিবলৈ মৰম লগা ন ডাঙৰ নহয় চাগে ন পোৱালিকেইটা ধুনীয়া লাগিছে লুঠুমা নিগুনি নিচিনা লাগে নিগুনি গাহৰি ফুটাব পাৰিছে ইয়াত ধুনীয়া লাগিছে দে ধুনীয়া লাগিছে কিন্তু ন চাবলৈ মৰিৰ দৰে মুখখন নলগাহৰি লিখা আছে ন ওখ ঠাই যে বন্ধুসকল খোজকাঢ়ি আঁঠুপি গুঠি গৈছে পোনকৈ থিয় হ'ব নোৱাৰে মানে ভিৰ পৰে এই ঠাইডোখৰ দৌৰিয়ে যাওঁ নেকি লাগিছে দৌৰাচোন পাৰে নোৱাৰে দৌৰাচোন চাওঁ বাৰু দৌৰি যাওঁ দৌৰা দেহা ঐ পলা মৰি দৌৰা খোজকাঢ়িলে বেছিকৈ ভয় বিষায় দৌৰিব লাগে ন সেইটো কাৰণে ব'লা প্ৰৱেশ নিষেধ ইফালে প্ৰৱেশ নিষেধ কিনাৰত কি আছে বাঘ আছে নে কি আছিলে আগতকৈ কমিছে নহয়নে কমিছে আগতকৈ বাৰশিঙীয়া ন চামাৰ বুলিও কয় চামাৰ ভৰিখন নচলে আৰু মৰি কেনেকুৱা লাগিছে মজা লাগিছে কি চালা তুমি এতিয়ালৈকে দেহা তোমাৰ কেনেকুৱা লাগিছে মজা লাগিছে কি হ'ল ভৰি বিষালে নেকি আৰু আছেই তুমিও যোৱা তালতে লাগিব বাঘটো তোমাক শুই আছে ধুনীয়াকৈ তোমালোকৰ পাত্তাই দিয়া নাই বন্ধুসকল আপোনালোকে হয়তো কেমেৰাত ভালুকটো দেখা নাই কিন্তু আমি চকুৰে চাওঁতে দেখা পাইছোঁ ইয়াত ভালুক এটা শুই আছে লৰচৰ কৰি আছে হয়তো কেমেৰাত নুঠিব পাৰে কিন্তু আমি চকুৰে দেখিছোঁ ইমু কাছ দেখিছা কেনেকুৱা চাইছে ইয়াত দেহাৰ মৰি সেয়া ব'লা আগলৈ ব'লা
এইফালে পৰা ঘূৰি যাওঁ সেইফালে কিবা এটা আছে দা এইকেইটা পোৱালি কাছে চোৱা এইকেইটা পোৱালি কাছে हम देखिले किबा नालागे न কিবা গাত বগা আহে যেন লাগে মোৰ হাফ দেখিলে হয় নেকি আগে কিনাৰতে আছে ন এইটো হোৱা হোৱা দেখিলে গায়ে মানে হোৱা এইটো অজগৰ আছে কেইবাটা জল পহি অজগৰ আৰু ইফালে কি আছে বলা মই হংগৈ দেই যোৱাচোন এজনী কৰ ছোৱালী হয় এজনী কৰ ছোৱালী হয় এজনী ধুনীয়া লাগিছে দেই চাইছে দেহাত এইজনী অলপ মাথাটো মাৰি দিয়া কৰি থাকে নহয় জানো আহা তুমি এনেকৈ যোৱাচোন তুমি বগাই আহাচোন আহা যাওঁগৈ নেকি আহা জোৰ নাইকিয়া হৈ গৈছে কিয় জোৰ নাইকিয়া হৈ গৈছে ভৰি বেয়া গৈছে ইমান ওখ ঠাই আৰু আঁঠুত একেবাৰে ধৰিছে বলা বলা আহা কৃষ্ণখিনি ভয় লাগি যায় ধুনীয়া বলা সৌটো এটা বোলাচোন এফালে আহাচোন তুমি এফালে আহাচোন মামা আৰু নাই সৰু পোৱালি কেইটা সৰু পোৱালি তোমালোকৰ দুজনকে দেহা ভিডিঅ' কৰিছা ইফালে আহি যোৱা ওজন আছে দেই ওজন আছে যে অকণ বহি দেখোন ভাল লাগিছে দেই মামি ওজন আছে দেখিছে মামি দাঙি দিছে কিবা কৰাচোন বহি থাকাচোন ওপৰতে থাকো দেখিছেনে বন্ধুখন ইমান ওজন হাতীৰ ওজন বেছি হ'বই আৰু ন ইয়াতে ভাল লাগিছে ৰবা এইটো লোৱা ভয় খাই দিয়া তুমি আমি ভালকে কৰিবা দেই তুমি ভোকেই নাথাকিবা ঘূৰাই দিওঁ নেকি নিজে নিজে ঘূৰি থাকে ন হয় জানো মৰি ভাল লাগিছে দেই নকৰিবি ঘূৰাই দিয়া নকৰিবি পৰি যাম খালি ৰখাই দেচোন এইটো ধৰা তিনিটা উঠাচোন এবাৰ উঠা বন্ধুসকল আমাৰ চাই হ'ল মানে ইমান নাই তেনেকুৱা জীৱ জন্তুবোৰ তথাপিও কেইটামান চালোঁ আৰু তোমালোকে দেখিলানে নাই আৰু ভাগৰ লাগিলে মোৰতো লগা নাই বাৰু লগা নাই ন এখেতৰ চাগে বিৰাট ভাগৰ লাগিছে হাতী মানুহটো ভৰি গাঁঠি বিষাই আছে ন জেগাটো লগা নাই তোমালোকৰ কেনেকুৱা লাগিছে বহুত ভাল লাগিলে
ভাল লাগিলে তোমাৰ বহুত ভাল বেছি জীৱ জন্তু নাই আগতে যেনেকুৱা আছিলে ইমানখিনি নাই সেইখিনি বেছি সময় আগতে নালাগিল যেতিয়া চাওঁতে আহিছিলোঁ তেতিয়া বহুতখিনি আছিলে কিন্তু এতিয়া নাই তেনেকুৱা মানে গতিকে পোষ্টাৰখিনিয়ে চাই চাই গুচি অহা যেন হৈছে আৰু গতিকে আজিলৈ ইমানতে সমাপ্ত কৰোঁ আমিও ওলাওঁ ওলাই ভাত পানী কিবা এটা খাওঁ খাই পেলাই যাব লাগিব ভোকো লাগিছে বহুত দূৰ ভাগৰ খোজকাঢ়া লাগিছে, হ'লতো বহুত বহুত ভাগৰ খোজকাঢ়িলোঁ ভাগৰো লাগিছে আৰু আপোনালোকেও কেনে পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো আপোনালোক যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ বাকীবিলাকতো আৰু নাই তেনেকুৱা দেখুৱাবলৈ গতিকে ইমানেই আৰু চিৰিয়াখানাৰ অৱস্থা বৰ্তমান এনেকুৱা অৱস্থা হৈ পৰিছে জন্তুবিলাক নাইকিয়া হৈ পৰিছে ভাবিছিলোঁ আগতকৈ বেছিকৈ দেখা পাম বুলি কিন্তু তেনেকুৱাও সিমানখিনি নাই যিমানখিনি দেখা পাম ভাবিছোঁ সিমানখিনি নাই